নমস্কাৰ আপোনালোক সকলোকে নেনাজ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ চিলাই ভিডিঅ' নহয়, মেখেলা চাদৰৰ ভিডিঅ' নহয়। আজি আমি গৈছিলোঁ মা কামাখ্যা মন্দিৰলৈ, তাত থকা বগলা মন্দিৰ দৰ্শন কৰিবলৈ। তাকেই ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' বনাই থওঁ। এয়া আমি আহি মন্দিৰ পালোহি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' মই নবনাওঁ, আজি প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, আৰু যদি সঁহাৰি পাওঁ আগলৈ বনাই থাকিম। কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। বহুত দিন হ'ল যিহেতু আপোনালোকৰ মাজত কোনো ধৰণৰ মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ' আনিব পৰা নাই। অতি সোনকালেই তেনেকুৱা ভিডিঅ' আনিম, মেখেলা চাদৰৰ নতুন নতুন ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিম। এয়া আমি মন্দিৰ পালোহি, বগলা মন্দিৰত যিহেতু হালধীয়া ফুল বা হালধীয়া কাপোৰ এনেকৈ দিয়া হয়, সেইকাৰণে আমি লৈ ল'লোঁ গোটেইখিনি। আজি যিহেতু মঙ্গলবাৰ আছিলে, আজি বহুত ভিৰ হৈছিলে মন্দিৰত। আমি 9টামান বজাতে গৈ পালোঁগৈ। তো তাৰ পিছতো বহুত দীঘলীয়া লাইনত পৰিব লগা হ'ল। লাইনত ৰখি আমি দৰ্শন কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মন্দিৰ দৰ্শন কৰিবলৈ গ'লে আচলতে ইমান ভিডিঅ' কৰি থাকিবলৈও নহয়, ভালো নালাগে। তথাপি যিমানখিনি পাৰোঁ সৰুকৈ ক্লিপ ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে দেখিলে হয়তো গমেই পাব কিমান দীঘলীয়া লাইন। এয়া আমি দৰ্শন কৰি আহি এতিয়া এবাৰ মা কামাখ্যা মাৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি আমি ঘৰলৈ ওলাই দিম। আৰু আজি বহুত মানুহ হৈছিলে, সদায়ে মানুহ হয় বাৰু, তথাপি আজি মঙ্গলবাৰে বগলা মন্দিৰত হেনো বহুত ভিৰ হয়। এয়া আমি দৰ্শন কৰি এতিয়া ঘৰমুৱা হৈছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ।